আনবক্সিং কৰিম এতিয়া শাৰী অৰ্ডাৰ কৰিছিলোঁ শাৰীটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কেনেকুৱা লাগিছে জনাব দেই আজি দাইলৰ বৰা এইপিনে ফ্ৰাই কৰি থৈছে অকণমান ফ্ৰাই কৰি লৈছে খাবলৈও ভাল লাগিব ন मसाला तो जल जाएगा जलेगा नहीं इसको धीमी आंच में भूनना है इसमें लहसुन अदरक और टमाटर और प्याज का मिश्रण है ये मिक्सी में आसानी से बोलो এয়া দিয়া গৈছে অলপ ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব আকৌ এই মছলাটো ফ্ৰাই কৰি পিনে আমি এইবিধ বস্তু দিম যাক বড়ি বুলি কয় আমাৰ পৰসীয়ে আনি দিছে আমাক বিহাৰৰ পৰা বিহাৰত এই বহুত তৃপ্তিৰে খোৱা যায় আমি সয়াবিন দিম মানে আমাৰ আলু দিয়া নাযায় আলু খুব কমে খোৱা যায় আমাৰ ঘৰত ধুনীয়াকৈ মিক্স কৰি লৈছা মছলাৰ মাজত সয়াবিনখিনি পানী দি পিছত দিব লাগিব সেইটো লাষ্টত দিব লাগিব বাৰাটো বড়ি है ना ইয়াতে দিম বড়ি চবে বনাব জানে মই আৰু এনেই আৰু দিছোঁ আৰু সেয়া ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মছলাটো ভিতৰত সোমাই যাব বড়িৰ ভিতৰত খাবলৈ একদম মাংসৰ নিচিনা লাগে হয়নে এইটো হয় মটন মছলা অকণমান দি দিছোঁ তাৰপিছত খাবলৈ খুবেই ধুনীয়া হৈছিলে এয়া মোৰ থালিটো চক কি ধুনীয়া লাগিছে গধূলি সময়ত আহিলোঁ বান্ধৱীৰ ঘৰত যিহেতু গৰম তাই চৰ্বত অকণ দিলে আৰু এয়া জেলেবি আৰু আলু চপ আছিলে তাইৰ ঘৰত এটা সৰু বাচ্চা আছিলে তাইৰ লগতো অলপ খেলিলোঁ আৰু আইচক্ৰীম খাই আইচক্ৰীম এটা কিনি পিনে খাই দুইজনীয়ে আহিলোঁ